আছোঁ আৰু বহুত ভাগৰ লাগছে। এই ৰাতিপুৱা গৈছিলোঁ চাগে, এতিয়া যাই পেলাই বহি আছোঁ। কি কৰিম মোটামুটি 15 মিনিটমান বহিলোঁ। মই বহি কেনে ৰখি আছোঁ আৰু এতিয়া যাম, ভাগৰ লাগছে। তাকে এইখন গাড়ী, এইটো হেলমেট, আৰু মই ইয়াত ৰখি আছোঁ। বেলেগক ৰখা নাই, নিজে ৰখি আছোঁ, চাই আছোঁ নেচাৰবিলাক। গাড়ীও গৰম হৈছে, ভাগৰো লাগছে, ইফালে বহি আছোঁ। মজা লোকেশ্যনত ৰখি আছোঁ আৰু পানী চানী খালোঁ, খাই দিয়ে লৈ পেলাই এতিয়া বহি আছোঁ। গাড়ীও গৰম হৈ ঘৰত যাব পৰা নাই, ইঞ্জিন গৰম হৈছে, যাব পাৰি, কিন্তু গাড়ীখনক ইমান কষ্ট দিয়া নাই। ৰাতিপুৱা ভাগতে এইটো আহিছোঁ, ৰাতিপুৱা ভাগত এতিয়া ঘৰৰ ফালে যাওঁ। ৰখি আছোঁ আৰু স্বাগতম কৰিছে, মানে য'ত বহি আছোঁ তাতে কি আছে দেখাই দি আছোঁ। হাতীৰ বুক, মানে এইফালে হাতী চাতী আহে আৰু, তো ভিডিঅ'ৰ ইণ্ট্ৰ' দিয়া নাই। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু CMG ব্লগছ। তো আজিৰ পৰা আপোনালোকে মোৰ ছাবস্ক্ৰাইবাৰ নহয়, মই CMG ব্লগছ বুলি মাতিম আৰু, মানে CMGS বুলি মাতিম আৰু, মানে ব্লগ নকওঁ আৰু CMGS বুলি ক'ম আৰু চবকে। আৰু আপোনালোকে মোক CMGS বুলি ক'ব আৰু ভাল লাগিব। বৰ্তমান চাওঁ মটৰ ব্লগ কৰিব পাৰোঁ না নোৱাৰোঁ। যদি পাৰোঁ তেনেহ'লে মটৰ ব্লগ কৰিম, নোৱাৰোঁ তেনেহ'লে নাই আৰু দিয়ক। I and I, Rastafari. Giddy up, yo, yo. Rastaman, Chaya Maya Jale ki badal gaya insan. Ye lalachi ye swara tika tesi Babylon. Naya negative. লোকেশ্যন কিছু মজা আছে দে, চাহৰ খেতি চাওক না, মই বহিয়ে কিবা এটা ভাল লাগছে। গোটেই নেচাৰ, এইবিলাকে কয় মজা প্লেচ। আৰু কিবা লাগে নেকি? এইবিলাক হাইৰোড, এইটো গাড়ী ঘোড়া আহি আছে, তো ইফালেও আছে, অলপ চলপ আছে আৰু এনেকৈ। আমাৰ বড়োলেণ্ডছৰ বাছ আহি আছে লাহে লাহে, তো গম পাওঁ আপোনালোকে মটৰ ব্লগ বিচাৰি আছে। ঠিক আছে, কৰি দি আছোঁ দিয়ক, মটৰ ব্লগতে লগ পাম দিয়ক। অলপ আৰাম চাৰাম কৰিলোঁ, ভাগৰো লাগছিল, অলপ ভালো লাগছে, গাড়ীও ঠাণ্ডা হ'ল, তো আগবাঢ়ো এতিয়া। কি ধুনীয়াকৈ মটৰ ব্লগ কৰিম বুলি ভাবিলোঁ, মোবাইলটো লগলোঁ, কিন্তু কি হ'ব, ভাঙি গ'ল। এতিয়া এটা লক এটা থাকে, সেইটো ভাঙি গ'ল। ইফালতো ঠিকে আছে, এইটো ভাঙি গ'ল। কি কৰোঁ এতিয়া হেলমেট নাংগা ৰাস্তা এইটো। যদি পাৰোঁ কিবা মটৰ ব্লগটো নহ'ব আৰু ঠিক। এতিয়া এইটো অৰ্ডাৰ দিব লাগিব, অৰ্ডাৰ এইটো ইউজ নকৰোঁ আৰু ডাইৰেক্ট যোনটো মানে আঠা এটা দি পেলাই যে লগাই, সেইটো ইউজ কৰিম দিয়ক। আৰু মন ভাঙি গ'ল, কি ধুনীয়াকৈ ভাবিছিলোঁ, কিছুমান কথা আছে কম, নাই। ঠিক আছে, ঘৰত যাই লওঁ, ঘৰত যাই পাই লগ পাই আছোঁ দে, চৰি বেয়া নাপাব আৰু ভাঙি গ'ল। এতিয়া এইটো পেলাই নিদিওঁ, ৰাখি লওঁ, কিবা যদি কৰিব পাৰোঁ তেনে কৰোঁ দিয়ক। ঘৰত যাই লগ পাম দিয়ক, কি ভিডিঅ' হ'ল গম নাপাওঁ আৰু, ঘৰত যাই পেলাই চাম, চাই পেলাই আৰু ব্লগ আৰম্ভ কৰিম দিয়ক। বাই। তো ঘৰ আহি পালোঁ, ঘৰ কেইটামানত পালোঁ, 3টামান বজাত আহি পালোঁ, কাৰণ তাতে 8টা বজাত ৰখি আছিলোঁ। 3টা বজাত আহি পালোঁ ঘৰ আহি পোৱাৰ পিছত শুলোঁ, বহুত ভাগৰ লাগি আছিল, কি কৰিম, শুই পেলাই উঠি পেলাই তাৰপিছত ভাবিলোঁ যে ব্লগ বনাইছিলোঁ যিহেতু কণ্টিনিউ কৰিব লাগিব, ব্লগটো এইটো এণ্ড কৰিব লাগিব। তো এতিয়া ব্লগ এণ্ড কৰোঁ, আৰু ৰ'ব নাযাব, কিছুমান কথা ক'ব লগা আছে। ফাৰ্ষ্ট কথাটো হ'ল, ভিডিঅ' এই 3 সপ্তাহমান ভিডিঅ' কিয় দিয়া নাই, প্ৰথম কথা। তাৰপাছত আৰু এটা কথা আছে যে 1K, তোমাৰ 1K কিয় হোৱা নাই, তুমি মিছা কৈছিলা নেকি 700 ছাবস্ক্ৰাইবাৰ হোৱা বুলি, সেইটো এটা আছে। তাৰপাছত 1K, তোমাৰ যেতিয়া 1K হ'ব তেতিয়া তুমি কি দিবা ছাবস্ক্ৰাইবাৰক,
মানে কি দিব বিচাৰা আৰু তুমি ছাবস্ক্ৰাইবাৰক, যিহেতু তোমাক 1K কৰি দিছে সিহঁতে, তো কি দিবা তুমি? চব কথা পাতিম। প্ৰথমতে এই বস্তুটো চাওক, এইটো যোনটো হেলমেটত লাগে, তো ইয়াৰ এইটো ক্লিপটোতো ঠিকেই আছে, এই ক্লিপটো ভাঙি গ'ল। এতিয়া টোটেলি এইটো ৱেষ্ট গ'ল আৰু, কিন্তু এইটো বস্তুটো খুলিব পাৰি, এই বস্তুটো খুলিব পাৰি। এই বস্তুটো কেতিয়াবা ভৱিষ্যত কেতিয়াবা কামত আহি যাব। যিহেতু টাৱাং যাম বুলিতো কৈছোঁ, এতিয়া ফেব্ৰুৱাৰীতে যাওঁ নে মাৰ্চতে যাওঁ সেইটো কোনো ঠিক হোৱা নাই। তো এইটো আৰু প্ৰথম কথাটো হ'ল, বহুতে সুধি আছিল ভিডিঅ' কিয় দিয়া নাই। ভিডিঅ' দিয়া নাই কাৰণ মই টাইম পোৱা নাই, ভিডিঅ'ৰ মানে ব্লগ বনাবৰ কাৰণে টাইম পোৱা নাই, কামত ব্যস্ত হৈ আছোঁ। আৰু ছেকেণ্ড কথা, মই কণ্টেণ্ট পোৱা নাই যে কি কণ্টেণ্ট বনাম। আৰু বহুতে সুধি আছে এনে কুকু বড়ো আহিল, তুমি ভিডিঅ' কিয় নবনালা? কাৰণ কুকু বড়ো আহিছিল বুধবাৰে, তো বুধবাৰে মই মানুহটো এনেও ব্যস্ত হৈ থাকোঁ, তো সেইদিনাখন যাব নোৱাৰিলোঁ। তাক মই কৈছোঁ লাষ্টত যাব নোৱাৰিলোঁ বুলি, একো নাই। আৰু সিও কৈছে মানুহ যিমানখিনি ভাবিছিলোঁ সিমানখিনি মানুহ নহ'ল, বহুত কম হ'ল মানুহ। এতিয়া কি ক'ম, বৰষুণৰ ওপৰত দি আছে, সেয়ে বৰষুণ কণ্টিনিউ বৰষুণ দি আছিল, তো বৰষুণৰ কাৰণে মানুহ নহ'ল। সি কৈছে যে পিছলৈকে আহিম বুলি, চাওঁ কি কয়, আহে যদি ভালে কথা, লগ পাম, লগ পাই ভাল হ'ব। কাৰণ তাৰ মই পুৰণা ছাবস্ক্ৰাইবাৰ হয়। মই তেতিয়া তাৰ 1K হৈছিল, তেতিয়াৰ পৰা তাৰ ভিডিঅ' মই চাওঁ, গোটেইখিনিয়ে চাওঁ, আজিলৈকে মই তাৰ ভিডিঅ' চাই আছোঁ, ভাল লাগে কিন্তু ল'ৰাজন। আৰু ছেকেণ্ড কথাটো হ'ল, তুমি ছাবস্ক্ৰাইবাৰক মিছা কৈ আছা নেকি? তোমাৰ 700 ছাবস্ক্ৰাইবাৰ হৈছিল, তোমাৰ এতিয়া 300হে, সেইটো কথাটো কৈ আছোঁ। আজিৰ পৰা 1.5 মাহমান আগত মই নৰ্মেলি মই ৰাতি ভিডিঅ' এডিট কৰি ৰাতিয়ে মই আপলোড কৰি দিওঁ। কাৰণ আপলোড ৰাতি কিয় কৰোঁ, মোৰ যোনখন চিমেদি মই ভিডিঅ' আপলোড কৰোঁ, তো সেইখন চিম হ'ল ভোডা চিম। তো ভোডাখনৰ পেক ভৰাই থৈ দিয়া আছে। তো ভোডাখনৰ এটা মানে নতুন এটা মানে কি সুবিধা কি হৈছে, 12টা বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈকে ডাটা মানে ফ্ৰী, টোটেল যিমান ইউজ কৰা মানে চব ফ্ৰী আৰু তাতে। তো সেইটো ফাইদাটোতো মইতো উঠাব নাই, যিহেতু মানে এইটো কি কম দামী ইউটিউবাৰ, যিহেতু ফাইদাটো উঠাব লাগিব। তো ফাইদাটো উঠালোঁ, ৰাতিটো মানে পাব্লিক নকৰোঁ, প্ৰাইভেট কৰোঁ। কাৰণ কি ঠিক কেতিয়াবা কপিৰাইট ক্লেইম লাগি যাব পাৰে কোনোবাটো মিউজিকত। আৰু বহুতে কয় যে তোমাৰ মিউজিক কিছুমান ভাল লাগে শুনি পেলাই, তাৰপিছত ভালটো মিউজিক দিবই লাগিব, লাগে ভিডিঅ' যিয়ে নহওক। তাৰপিছত দিওঁ, তাৰপিছত ৰাতিপুৱা হ'লে 7টামান বজাত মই পাব্লিক কৰি দিওঁ, আৰু যেতিয়া সাৰ পাওঁ তেতিয়া পাব্লিক কৰি দিওঁ আৰু চাই লওঁ কপিৰাইট লাগিছে। যদি কপিৰাইট লাগিছে আকৌ বা এডিট কৰোঁ, সেইটো মিউজিকটো কাটি পেলাই আৰু এটা বেলেগ মিউজিক এটা দিওঁ, দি পেলাই সেনেকৈ মিলি কৰি ৰাতিপুৱাৰ ভাগত মানে ভিডিঅ' পাই যায় আৰু আপোনালোকে চাবৰ কাৰণে। তো কি হ'ল, 1.5 মাহমান আগত মই এনেকৈ ভিডিঅ' বনাই পেলাই ৰাতিপুৱা ভাগত মই ৰাতি এডিট কৰোঁ, ৰাতিপুৱা পাব্লিক কৰোঁ। তো ৰাতিপুৱা যেতিয়া পাব্লিক কৰিছোঁ, সেইদিনাখন 5টা বজাত মই সাৰ পাইছোঁ। সাৰ পোৱাৰ লগে চাইছোঁ নাই, কপিৰাইট লগা নাই, ঠিক আছে, পাব্লিক কৰোঁতে এজন ল'ৰা ক'ৰ নাজানো, সি কংগ্ৰেচুলেশ্যন দিছে, কংগ্ৰেচুলেশ্যন ব্ৰ' ইয়ৰ 100K ছাবস্ক্ৰাইবাৰ। মই ক'লোঁ 100K ছাবস্ক্ৰাইবাৰ? তাৰপিছত লগে চেক কৰিলোঁ, 100K। তাৰপিছত 100K হ'ল। তাৰপিছত মোৰ মনতে ভাবিলোঁ যে যেতিয়া মোৰ লগত ওচৰৰ পাজৰৰ যিমানকেইটা লগৰ আছিল গোটেইকেইটাকে কৈ থৈ দিয়া আছিল যে যেতিয়া 1K হ'ব তহঁতক মই খানা এটা দিম আৰু খুৱাম আৰু। তো মই মনত আছে, মোৰ লগত পইচা আছে অলপ চলপ, হ'ব দে আজি ভৈৰৱকুণ্ড যাই গাহৰি মাংস বনাই পেলাই পূৰা পাৰ্টি আৰু পূৰা চেলিব্ৰেশ্যন, কেক কাটিম ভাবি পেলাই এইটো ৰুমতে এইখন বিচনাতেই শুই গ'লোঁ আৰু। তো শুই যোৱাৰ পিছত 10টামান বজাত উঠিলোঁ আৰু। তাৰপিছত ৰাতিৰ দিনটো, কাৰণ তাত আগদিনাখনতো এডিট কৰোঁতেতো ৰাতিটো পুৱাই যায়, 3:30 বজাত শুই পেলাই ভিডিঅ' আপলোড কৰি পেলাই শুই যাওঁ। উঠাৰ পিছত আৰু ক'ৰবাত চেক কৰিলোঁ 50K ছাবস্ক্ৰাইবাৰ। চাওক, ঠিক আছে, তেওঁ পাৰ্টি দিবৰ কাৰণে মই ৰাজি। লগৰ এজন আছে, লগৰজনক ফোন কৰিলোঁ, ফোন কৰিছে আজি পাৰ্টি আছে। সি কৈছে ঠিক আছে, মই ৰেডি হ'লোঁ, মই অমুকত কামত আছোঁ, কামত পৰা আহি পেলাই মই ৰেডি হৈ যাম, ঠিক আছে। 12টা বজাৰ লগে লগে যেতিয়া চাওঁ 0 ছাবস্ক্ৰাইবাৰ, মোৰ 0 ছাবস্ক্ৰাইবাৰ। তাৰপিছত অহা নাই ছাবস্ক্ৰাইবাৰ, অহাই নাই। ভিডিঅ' পাব্লিক কৰিলোঁ, ভিডিঅ' ভিউজ নাই, 6 ঘণ্টা হৈ গ'ল। আগতে যি 2-3টা ভিউ আহি আছিল, নাই, কোনো ধৰণৰ ভিউ নাই, কুকুৰে ভুকি আছে, অলপ ইগন'ৰ কৰক।
তাৰপিছত চালোঁ নাই, তাৰপিছত ইউটিউবত ৰিপৰ্ট কৰিলোঁ, ৰিপৰ্ট 3 বা 4 বাৰ কৰিলোঁ, কৰাৰ পিছত কোনো ধৰণৰ ৰেছপন্স নাই, একো নাই সিহঁতৰ ফালৰ পৰা। তাৰপিছত আৰু এবাৰ কৰিলোঁ, কৰাৰ পিছত মেছেজ দিছে যে এইটো আমাৰ ফালৰ পৰা এটা গ্লিচ হৈছিল, সেইটো আপোনাক লাহে লাহে আহি থাকিব ক'লে। ঠিক আছে, 1 ঘণ্টামান ৰখিলোঁ, 1 ঘণ্টা ৰখোঁতে 100 আহিল, 200 আহিল, 300 আহিল। 300 অহাৰ পাছৰ পৰা এতিয়ালৈকে আগবঢ়া নাই। সেই যে 700 যে মই যে ছাবস্ক্ৰাইবাৰ যে মই কমাইছিলোঁ, ক'ত গ'ল পাত্তা নাই। তো বেয়া লাগে, মানে কি ইমানখিনি কষ্ট কৰি পেলাই যদি 700 ছাবস্ক্ৰাইবাৰ যদি হেৰাই যায় পেলাই আকৌ যদি 300ৰ পৰা ষ্টাৰ্ট কৰোঁ ন, এতিয়া বহুত মানুহে কৈ আছে তই মিছা কৈছিলি, তই এনেই ফাঁকিবাজ ন, তোৰ নিচিনা ফাঁকিবাজ ইউটিউবাৰ দেখা নাই, তই মোক কৈছিলি, তই এই বিভিন্ন ধৰণৰ পৰা মানে খাই আছোঁ বৰ্তমান। তো খাই থাকোঁতে সেইফালৰ পৰা মানে নিজকে ভাবিছোঁ চালা ইউটিউব বাদেই দিওঁ নেকি, কি কৰিছোঁ। তাৰপিছত এজন ভাইটি এজনে মোক কৈছিল যে এইবিলাক বাদ দে, যি কৰি আছ কৰি থাক, কণ্টেণ্ট বিচাৰ, ভাল ভাল কথা কওঁ মানুহক, মানুহে আৰু আজিকালি ইউটিউবৰ প্লেটফৰ্মতো বহুত কিবা কিবি ইউটিউবাৰ আহি গৈছে। তো নিজে যি কৰি আছ কৰ, মানুহক কিবা এটা দিব বিচাৰিছ যদি দে, কিবা এটা সিহঁতেও জানি লওক তোৰ পৰা গোটেইখিনি। তো সেইখিনিয়ে আছিল আৰু আজি যি ভিডিঅ' বনাব খুজিছিলোঁ, আজিতো মানে এটা কথা আছে ন, পানীটি লাগি থাকে বুলি এটা কথা আছে ন, লাগি আছে। তো টাৱাং যাম বুলি কৈছোঁ, টাৱাঙত বা কি বা হয় বা ঠিক নাই। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট এটা কথা ক'ব লগা আছোঁ, আপোনালোকে ষ্টিং খায় নেকি? ষ্টিং, স্প্ৰাইট, ডিউ, ৰেড ব্লু খায় নেকি? খায়, ময়ো খাইছিলোঁ এটা টাইমত, আপোনালোকেও খায়, বৰ্তমানো খায়। স্কুলত যিমানবোৰ পঢ়ি আছে সেইবিলাক খায়, বিজনেছত যিমানবোৰ আছে সিহঁতেও খায়, যোনতে ৰাইডত যাই আছে সিহঁতেও খায়। কিন্তু মই কৈছোঁ মোৰ কথা যদি মানে নাখাব, মই খাই মই নিজে এতিয়া পস্তাই আছোঁ। আৰু মোৰ দেউতাৰ লগৰ এজনৰ সৰু ল'ৰা চুগাৰ পাইছে, কিমান পাইছে জানে? 680 চুগাৰ। সঁচা কথাই কৈছোঁ, 680 চুগাৰ পাইছে তাৰ। সেই 17 বছৰ ল'ৰাটোৰ চুগাৰ পাইছে। তো তাক যেতিয়া মই তাৰ ঘৰত গৈছিলোঁ, ঘৰত যাই পেলাই যেতিয়া সোধ-পোছ কৰিলোঁ যে কি হ'ল, কেনেকৈ হ'ল, তোৰতো এতিয়াতো বয়স হোৱা নাই। তাৰপিছত সি ক'লে দাদা মই তেনেকৈ ষ্টিং খাই আছিলোঁ, স্প্ৰাইট খাওঁ, ঠাণ্ডা আইটেম মানে যেতিয়া গৰম গৰম অনুভৱ হয় তেতিয়া মই খাওঁ, ষ্টিং খাওঁ, ঠাণ্ডা খাওঁ। সেই ঠাণ্ডা খাওঁতে চুগাৰ হৈ গৈছে। আৰু চুগাৰ মানুহৰ কেনেকৈ হয় জানে? আমাৰ পেটত এটা মানে পাৰ্টছ থাকে, গমে যেনে আমাৰ মোবাইলটো চাৰ্জ দিলোঁ, 100%ৰ পিছত সি মানে কাট খাই যায়, চাৰ্জ নলয় আৰু। তেনেকুৱা আমাৰ ইয়াতো আছে। এতিয়া আমি এটা মিঠাই এটা খালোঁ, 10 টকা দি পেলাই মিঠাই এটা খালোঁ, মিঠাটোত কিমানখিনি কেলৰি থাকে, কিমানখিনি কেলৰি হয় নে কিমানখিনি মানে থাকে আৰু কেলৰি হ'ব চাগে, সেইটো কিমানখিনি থাকে। তো যিমানখিনি আমাৰ বডিটোক যদি 10 গ্ৰাম লাগে, তেনেহ'লে সেই মিষ্টিটোৱে 10 গ্ৰামটো আমাক দি দিব, বডিত দি দিব। বাকী যিখিনি নালাগে সেইখিনিতো কোনফালেদি যায় জানে আপোনালোকে, তো সেইফালেদি যাব। কিন্তু যেতিয়া চুগাৰ এজন পেচেণ্ট থাকে, তো তাৰ ক্ষেত্ৰত বা তেওঁলোকৰ ক্ষেত্ৰত এইটো কেতিয়াও নহয়। সেই 100 গ্ৰাম যে খালে সেই 100 গ্ৰামটো যায়, সেই যদি 1 গ্ৰাম খাইছে সেই 1 গ্ৰামটোৱে যায়। মানে এই যোনটো বস্তুটো থাকে ন, সেই বস্তুটো ডেমেজ হৈ যায়। ডেমেজৰ ফলত যিবিলাক মিঠা খাই আছোঁ, যি আলু চালু যি খাই আছোঁ, খাই দিয়াৰ পিছত গোটেই মানে হাৰ্ডিলৈকে যায়, হাৰ্ডিত তেজত যায়, তেজৰ পৰা হাৰ্ডিত যায়, হাৰ্ডিত যোৱাৰ পিছত মানুহজন কি হয় এনেকুৱা হৈ যায়, দুৰ্বল হৈ যায়, মানে একদম বুঢ়া নিচিনা লাগে। আৰু মিছা কথা নকওঁ, মোৰ দেউতাও এজন চুগাৰ পেচেণ্ট হয়, বৰ্তমান ভাল পাইছে আৰু, কিন্তু সেই আগৰ চেহেৰা নাই আৰু দেউতাৰ। আৰু বহুতে কয় যে যাৰ ঘৰত চুগাৰ পেচেণ্ট আছে সিহঁতৰ বংশত থাকিবই এইটো চুগাৰ, নিশ্চয় থাকিব। তো মোৰো হ'ব এটা সময়ত, কিন্তু নহওক যাতে মই তাৰ পৰা সাৱধান হৈ পেলাই চলি আছোঁ। আৰু সেই ল'ৰাটোক এতিয়া ইনচুলিন বেজী দিয়া হৈছে। তো ইনচুলিন বেজীটোৰ প্ৰাইচ বা কিমান মই নাজানো, সুধিব লগা নহ'ল, সুধিলোঁ মানে পাহৰি গ'লোঁ সুধিবৰ কাৰণে। তো সেইটো বেজী যেতিয়া এজন ব্যক্তিক দিয়া হয় বা সেইটো বেজী যদি মই লওঁ, যদি বাইচাঞ্চত মোৰ যদি চুগাৰ হয়, তেনেকুৱা যদি হয় কেতিয়াবা হৈ যাম, মই যদি লওঁ, মোৰ বডিটো টোটেলি ডেমেজ হৈ যাব। যদি মই এতিয়া জ্বৰ হওঁতে মই পেৰাচিটামল যদি খাই দিওঁ ভাল হ'ব। এই নৰ্মেল মানুহ যেনে জ্বৰ উঠে পেৰাচিটামল এটা খাই দিলে 2 টকাত আমি পিছদিনালৈকে তন্তনীয়া ব'ল কামত যাওঁ, ব'ল ভাত বনাওঁ, ছোৱালী ল'ৰা যিয়ে নহওক, তেতিয়া এই ইনচুলিন বেজীটো যেতিয়া লোৱা হ'ব না, সেই মেডিচিনবোৰ কাম নকৰা হৈ যাব। যেতিয়া কাহ হওঁতে আমি কি খাওঁ, কফ চিৰাপ খাওঁ। তো কফ চিৰাপ খালে কি হ'ব,
কাম নহ'ব। সেই ইনচুলিন বেজীটো মানে বহুত পাৱাৰফুল, মানে সেইটো বডিটোক মানে টোটেলি মানে ডেমেজ কৰি দিয়ে আৰু কিবা যদি আছিলেও সেইটো নোহোৱা কৰি দিব তেনেকুৱা টাইপৰ। তো ডক্টৰেও সেইটো কয় যে প্ৰায়পক্ষত সেই বেজীটো ল'ব নালাগেই, যদি লৈছে তেনেহ'লে লৈয়ে থাকিব লাগিব সেই বেজীটো। মানে এটা হেৰি নিচিনা, ভাত খোৱাৰ নিচিনা, ধৰ ৰাতিপুৱা খালোঁ, সন্ধিয়াও খালোঁ, দিনতো খালোঁ, সেই তেনেকুৱা টাইপৰ। তো ভাল লাগিল আজি কিছুমান নিজৰ বিষয়ে ক'লোঁ আপোনালোকক, আপোনালোকেও জানিলে যে কি হৈ আছে, কাৰ লাইফত কি হৈ আছে। তো ভিডিঅ'টো এইখিনি। পিছত আকৌ আৰু এটা কথা আছে, 1K যেতিয়া হ'ব তেতিয়া মই ছাবস্ক্ৰাইবাৰক কি দিম। এতিয়া মই চাই আছোঁ প্ৰত্যেকটো ভিডিঅ'ত এজন ল'ৰাই মোক কমেণ্ট দিয়ে, বেয়া কমেণ্ট নিদিয়ে, ভাল কমেণ্ট দিয়ে। আৰু সেই ল'ৰাজন মাজবাটৰ হয়। ল'ৰাজন মোক এদিন কৈছে যে লাভ ফ্ৰম মাজবাট বুলি কৈছে। তো তেনেকুৱা যদি কমেণ্ট, যদি এনেকুৱা ধুনীয়া কমেণ্ট প্ৰত্যেকটা ভিডিঅ'টো যদি আপোনালোকেও যদি দিয়ে, তাৰে মাজৰ পৰা মই উইনাৰ বিচাৰিম। তো উইনাৰ বিচাৰি পেলাই যেতিয়া 1K, যিদিনাখন 1K হ'ব সেইদিনাখনে সেই ল'ৰাটোক বা ছোৱালী হওক, যোনে নহওক, যোনে ভিডিঅ'টো চাই, যোনে জিকে তাক এটা মই গিফ্ট দিম। আৰু গিফ্টটো এনেকুৱা নহয় যে অকল গিফ্টটো ল'ৰাই ল'ব পাৰিব, ছোৱালী ল'ব নোৱাৰিব, বা মাইকী মানুহ এজনী ল'ব পাৰিব, মতা মানুহ এজন ল'ব নোৱাৰিব, তেনেকুৱা আপোনাৰ চবেই ইউজ কৰিব পাৰিব। আৰু এইটো ডেইলি লাইফত ইউজ হোৱা বস্তু মই দিম, সেইটো নিজৰ ফালৰ পৰা দিম। আৰু বহুত ভাল বস্তু এটা দিম, কিন্তু কি দিম এতিয়া নকওঁ, ভিডিঅ' চাই থাকক। ভাল লাগিলে লাইক কমেণ্টখিনি কৰি দিব। মানে মনত এটা আশা আছে যে মোৰো এদিন 1K হ'ব বুলি। 1K হৈ লওক, মই এইটো জোৰ জবৰদস্তি কৰা নাই যে 1K লাগে মোক লাগে। আপোনালোকৰ যদি মোৰ ভিডিঅ' যদি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব। যদি কিবা যদি ভাল লাগিছে মোৰ কথা শুনি, বা কিবা নতুন কথা যদি জানিছে মোৰ পৰা, তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বাছ এইখিনি। বৰ্তমান বিচনাত বহি আছোঁ। দিয়ক আজিলৈকে এইখিনিয়ে আছিল। বাই বাই। আৰু এতিয়া এই বস্তুটো অৰ্ডাৰ কৰিলোঁ, এতিয়া কেতিয়া আহি পায়, যেতিয়া আহি পাব তেতিয়া মটৰ ব্লগ দেখা পাব আৰু। দিয়ক বাই বাই আজিলৈকে।